ইয়াৰ জীৱনটো কিন্তু মজা আছে ইয়াত কিবা এটা নহয় কিবা এটা কৰি তই চলি থাকিব পাৰিবি গাড়ী দেখিছ অডি মাৰ্চিডিজ ভু 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 জীৱন আমি মদৰ লগত চাকনাকি খাওঁ বুট খুব বেছি বেছি এটা জলকীয়া আৰু ইয়াত তন্দুৰী চিকেন আৰু এতিয়া এটা অৰ্ডাৰ দিছোঁ ডামছ অফ হেভেন স্বৰ্গৰ মুৰ্গী মাংস স্বৰ্গত দেৱতাহে থাকে এইডাল মনে মনে চল ইয়াত ইমান ডাঙৰকৈ কথা নকয় চাবি দি বলিন ইয়াত ফেচিলিটি যেনেকুৱা বাঁহডালো তেনেকুৱা আমাৰ তাততো কি হয় 20-30 হাজাৰ দৰমহা প্ৰমাণটা আৰামত চলি থাকিব পাৰে ইয়াত কিন্তু নোৱাৰে বস্তুৰ দাম দেখিছ 80 টকা কিলো বিলাহী 80 টকা আমাৰ তাত সেইবোৰ বিলাহীয়ে দলিয়া দলি খেলে কত বিলাহী তলত পৰি পৰি গেলি যায়গে পেলাই দিয়ে এটা অমিতাত 40 টকা এটা অমিতাত জীৱনত অমিতা কিনি পাইছিলি ওচৰত যদি এঘৰত তুৰি লুমালুমে লাগে গোটেই চুবুৰীটোৱে খায় হয়নে আহিলে স্বৰ্গৰ মুৰ্গী মাংস ৰেলত আহিছে বাবু মাৰ্ভেলাছ খাবা দেই স্যাৰ সাৰ্ভ কৰি দিম দিয়া ভণ্টি নুচুবা 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 তাত থৈ দিয়া তাত থৈ দিয়া যোৱা তুমি যোৱা 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 কি হ'ল ঐ উচলদা কি হ'ল তাই সুবিধা নোৱা গাইছোঁ কি তই কেনেকৈ গম পালি কালি দৰৱ আনিবলৈ যাওঁতে মই তাক দেখিছিলোঁ ফটফটীয়াকৈ মনত আছে এনেকুৱা এটা কিনিছিলে ফাল্টু মানুহ কিনিছে মাংস ৰাখ দে গা ধুব লাগিব মই এতিয়া